আমি তিনিটা বিষয় লৈ পেলাই কথা পাতিছো। প্ৰথম হল বড়ো সমস্যা সমাধান হ'ব লাগে, চৰকাৰ বেছি দিন নাই। সেকেন্ড হল প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰৰ বড়োসকলৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সেইটো সুনিশ্চিত হ'ব লাগে। আৰু ৩ নম্বৰটো হৈছে কাৰ্বি আংলঙৰ যিটো কেবিনেট পাছ হোৱা বুলি কৈছে, এইটো অতি শীঘ্ৰে ST হিলছৰ যিটো ইস্যু এইটো সমাধান কৰিব লাগে। তো আমি খুব সিৰিয়াসলি কথা পতা হৈছে, যিমানখিনি লেণ্ড ইস্যুছ আছে, যিমানখিনি সমস্যা আছে। তো ইয়াৰ পিছত তেখেতসকলৰ পৰা ৰেছপন্ড কৰিছে যে উইদিন ডিচেম্বৰ তেখেতসকলে হোম মিনিষ্ট্ৰীয়ে হোম মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ লগত ইমিডিয়েটলি কথা পাতিব এই গোটেই মুদ্দাটো লৈ পেলাই, আৰু ইয়াৰ পিছত তেখেতসকলে আমাৰ লগত সোনকালে বহিব। ৰিমাইণ্ডাৰটো ৰাজনাথ সিং আপোনালোকে হয় কি নাম দিছে, এই সকিয়নি নেকি? নাই, সকিয়নিটো কাক সকিয়নি দিম বা কোনে সকিয়নি ল'ব, সকিয়নি দিয়া বা নলোৱা এই কথাবিলাকে এটা সুকীয়া কথা। কিন্তু আমি নাগৰিক হিচাপে আমাৰ ৰেছপন্সটো হৈছে যে চৰকাৰখনে কাম কৰিব লাগে। এইটো বিজেপি চৰকাৰ হওক, কোনোবা চৰকাৰ হওক, চৰকাৰখনে কাম কৰিব লাগে। আমি নাগৰিক হিচাপে আমাৰ অধিকাৰটো বিচাৰিছো, আৰু সেই অধিকাৰটো আমি কিমান দিন অপেক্ষা কৰিব লাগিব সেই কথাটো আমি চৰকাৰৰ লগত পাতিছো। আৰু ইতিমধ্যে চৰকাৰৰ হাতত বেছি দিন নাই, ইলেকশ্যন ডিক্লেয়াৰ দিব ফেব্ৰুৱাৰী বা মাৰ্চত, বা তাৰ আগতো দিব পাৰে। গতিকে আমি তেখেতক ৰিমাইণ্ডাৰ দিছো যে যি কথা 2014ত কোৱা হল সেইখিনি কিয় আজিলৈকে ইমপ্লিমেণ্ট নহল, আৰু এইটো কেতিয়া ইমপ্লিমেণ্ট হ'ব। আৰু চিধা চিধি কথা যে বড়ো সমস্যাৰ সমাধান লাগে। তো এই কাৰণে তেখেতসকলে কি ডিসপিউট আছে, কি প্ৰব্লেম আছে সেইবিলাক লৈ পেলাই তেখেতসকলে অফিচিয়েলি ষ্টেট গভৰ্ণমেণ্টৰ লগত বহিব বুলি কৈছে। চ' আমাৰ তাত একো অসুবিধা নাই, তেখেতসকলে বহক, তেখেতসকলৰ নিজৰে চৰকাৰ আছে, নিজৰে পাৰ্টিৰ চৰকাৰ আছে, তেখেতসকলে বহক, আৰু আমাক সমস্যাৰ সমাধান লাগে এই কথাটো আমি তেখেতসকলৰ আগত স্পষ্ট দাঙি ধৰিছো। নিৰ্বাচনৰ আগে আগে সমস্যাৰ সমাধানৰ আমি বিচাৰিছো যে নিৰ্বাচনৰ আগে আগে সমস্যা সমাধান হ'ব লাগে, সেইটো আমি বিচাৰিছো। আৰু আমি অসমৰ ভূমিপুত্ৰ হিচাপে, ভাৰতৰ ভূমিপুত্ৰ হিচাপে সাংবিধানিক যিটো অধিকাৰ, সেই অধিকাৰ আমাৰ প্ৰাপ্য, যিটো আমাৰ লেজিটিমেট ৰাইট হয়। তো সেই ৰাইটটো দিয়াত চৰকাৰে কোনো হেমাহি কৰিব নালাগে, এই কথাটো আমি চৰকাৰৰ লগত কথা পাতিছো। আৰু তেখেতসকলে খুব পজিটিভলি আজি শুনিছে আমাৰ কথাটো, পেচেন্সলি মানে পেচেন্স এটা হিয়াৰিং দিছে সন্মানীয় হোম মিনিষ্টাৰ ডাঙৰীয়াই। গতিকে আমি কোনো কনফ্লিক্ট বিচৰা নাই, আমি বিচাৰিছো সমস্যাৰ সমাধান, আৰু উই আৰ ভেৰি মাছ